গাইস ওয়েলকাম টু মাই ইউটিউব চ্যানেল। তো আজি এখন ফাৰ্মলৈ গৈ আছোঁ, তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। গাইস এতিয়া আমি আহি পালোঁ হেকেৰা। তো গাইস আমি হেকেৰাৰ মাজেৰে গৈ আছোঁ, তো ভিডিঅ'টো শেষলৈ চাই থাকিব। ৰাসৰ পেণ্ডেল বনাই আছে গাইস, ইয়া হেকেৰা ৰাসৰ ইয়াতে গাইছে এইফালে হেকেৰা ৰাসৰ ইয়া গেট বনাই আছে। তো ভিডিঅ'টো চাই থাকক শেষলৈ। ডাঙৰ পুখুৰী দেখা পাইছে গাইছ, এইটো পুখুৰী বহুত ডাঙৰ পুখুৰী গাইছ। এইটো আমি আহি পালোঁ ফাৰ্ম, হেকেৰা ফাৰ্ম। এইখন আগত হেকেৰা ফাৰ্ম আপোনালোকক দেখুৱাই আছোঁ গাইছ, এইখন হেকেৰা ফাৰ্ম। তো ভিডিঅ'টো চাই থাকক, ভিতৰলৈ গৈ আছোঁ। এইখনে ফাৰ্ম, এখন দলং পালোঁ আহি। কাঠৰ দলং, এইখন দলং গাইছ। গছ দেখা পালোঁ, একদম জপহা হৈ আছে গাইছ, একদম অদ্ভুত গছ। ইয়াত বহুতো মহ আছে, আপোনালোকক দেখুৱাম। আপোনালোকক দেখুৱাইছোঁ মহবিলাক, চাই থাকক গাইছ। ইয়াতে আছে মহবিলাক গাইছ, এইবিলাক দেখা পাইছে, এইবিলাক মহ গাইছ, ইয়াতে মহ আছে। ছাগলী আৰু ভেড়া থাকে গাইছ, ইয়াতে ছাগলী আৰু ভেড়া থাকে, ছাগলী আৰু ভেড়া। আৰু গাইছ আগত যাইছোঁ গাইছ, ইফালে এইবিলাক নতুনকৈ বনাই আছে, বহুত একুৰিয়াম আছে, কিন্তু এতিয়া যাব নোৱাৰি, বন্ধ হৈ আছে। তো বেলেগ একদিন আহি দেখাম। তো এতিয়া আমি উভতি যাই আছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ টাটা, বাই বাই।